কালি যে কইনা এজনীয়ে যে ইমানকে কান্দিছে মোৰ দেখি বহুত হাঁহি উঠিছে ইমানকে বাৰু কান্দেনে সঁচা ইমান বেয়া শুনিছে ইমান কান্দিব লাগে নে জখলা বন্ধা যাবি আজি কিমান সময় যাবি 4টা বজাত হ'ব দে অৰ্পণা দেখোন ইমান লৰালৰিকে ক'ত যোৱা বাৰু ৰাহুল দা নাই আমি মানে কম্পিউটাৰ ক্লাছ কৰিছিলো কিন্তু ছাৰৰ গা ভাল নহয় দেখি ছাৰৰ ঘৰলৈকে খবৰ এটা লওঁ বুলি আহিলো হেৰি মানে শুনাচোন মোৰ এই মেঘাৰ লগত দুটামান ইম্পৰ্টেণ্ট কথা আছিল বেয়া নোপোৱা যদি ৰৈ দিবা নেকি অলপ ইয়াতে নাই একো নাই মই ইয়াতে ৰৈ দিছো দিয়া তোমালোকে কথা পাতা ঐ পাত ভণ্টি উঠ বাইকত মই কি কৈছো শুনিছ নাই উঠ ঐ তোক ৰ'ব দিছো নাই তোক এয়া কৰিব লাগে কম্পিউটাৰ ক্লাছত এডমিশ্যন দিলো নেকি হা তই আৰু কোনো কম্পিউটাৰ ক্লাছ কৰিব নালাগে মই কি কৈছো ভালকৈ বুজিছ নহয় বুজিছতো দাদা ৰাহুল এটা ভাল ল'ৰা চৰকাৰী চাকৰি নহ'লেও সি উচ্চ শিক্ষিত বৰ্তমান সৰুকৈ হ'লেও ব্যৱসায় এটাটো কৰি আছে প্লিজ দাদা তাক বুজিবলৈ চেষ্টা কৰ দাদা আজি 2.5 বছৰ ধৰি মই তাক মনে প্ৰাণে ভাল পাইছো দাদা তই তেনেকুৱা নকৰিবি দাদা মই তাক কেতিয়াও পাহৰিব নোৱাৰো দাদা তই বুজ দাদা প্লিজ মাজনী উঠচোন উঠ ধন দেউতাৰৰ মৃত্যুৰ পিছৰে পৰা তই তোক ককায়েৰৰ দায়িত্ব পালন কৰাৰ লগতে তই বাপেকৰো দায়িত্ব পালন কৰি আহিছ তাতে তই এজন শিক্ষক এই মাজনী সুখত থকাটো জানো তই নিবিচাৰ বিচাৰো মা দেউতাৰ মৃত্যুৰ পিছত ভণ্টি ককায়েক আৰু দেউতাকৰ মৰমখিনি দিব বিচাৰিছিলো আৰু তাইতো সদায় সুখত থকাটোৱে মই বিচাৰো বাৰু ঠিক আছে মা ঐ তাক কবি মই এপাক ঘৰলৈ মাতিছো বুলি এই ছোৱালীজনী মানে হেল্ল' ৰাহুল দা এটা ভাল খবৰ আছে তোমাৰো মোৰ ৰিলেশ্যনটো দাদা একচেপ্ট কৰিছে কি কৈছা সঁচানে ৱাও ইমান ভাল খবৰ এটা দিছা মই যে কি কৰো কি নকৰো লাগিছে জান হ'ব ইমানকৈ ফুলিব নালাগে যিমান পাৰা সোনকালে আমাৰ ঘৰলৈ আহিবা ওকে মাই সুইটহাৰ্ট ইয়েছ निकल के छांव से फिसल के हम मिले जहां पर অৰ্পণা কোৱা
অঁ হেল্ল' ৰাহুল দা ক'ত আছা তুমি অঁ মই ঘৰতে আছিলোঁ কোৱাচোন এই মানে হেৰি নহয় মই মানে মাহীহঁতৰ ঘৰৰ পৰা আহিম বুলি ভাবিছিলোঁ তাতে দেউতাও আজি সোনকালে অফিচলৈ ওলাই গ'ল বেয়া নোপোৱা যদি পাৰিবা নেকি যাব চিয়'ৰ তুমি কেইটামানত যাবানো আহিবা 10টা মানত অ'কে তুমি ৰেডি হৈ থাকিবা মই গৈ পাই যামগৈ অ'কে থেংক ইউ হ'ব মা অ' মা মই অকণমান বজাৰৰ পৰা আহোঁগৈ ঐ ধন ৰচোন এইখন লচোন মোৰ দৰৱ শেষ হ'ল তই দোকান কৰি ঘূৰি আহোঁতে ফাৰ্মাচীত সোমাই দৰৱ কেইটা লৈ আহিবি ঠিক আছে মা হ'ব দিয়া অঁ শুনাচোন মা ভণ্টি যে উঠাই নাই তাই কি আজি কম্পিউটাৰ ক্লাছ নাযায় নেকি তাই বোলে কম্পিউটাৰ মাষ্টৰটোৰ গা ভাল হোৱাই নাই সেইকাৰণে বন্ধ অঁ হয় নেকি ঠিক আছে মা মই যাওঁ দিয়া যা সোনকালে আহিবি দেই হ'ব ঠিক আছে দাদা মোক আৰু একো বুজাই নকলেও মই সকলো বুজি পাইছোঁ মানুহ চিনি পোৱাটো বৰ কঠিন দাদা মই আৰু কেতিয়াও তাৰ লগত কথা নাপাতো মোক ক্ষমা কৰি দে দাদা মই তোক কথা দিলোঁ দাদা মোক ক্ষমা কৰি দে দাদা এইকে ফোন এটা কৰি লওঁ কি হ'ল আকৌ ৰিচিভ কৰা নাই আৰে কাটি দিছে দেখোন হেল্ল' মেঘালী অথনিৰ পৰা যে ফোনটো কৰি আছো তুমি ফোনটো ৰিচিভ কৰা নাই কিয় কিবা কৰি আছিলা নেকি তহঁতৰ দৰে
তহঁতৰ দৰে লম্পট চৰিত্ৰৰ ল'ৰাবোৰক মই চিনি পোৱাত বহুত দেৰি কৰি পেলালো। তোৰ সকলো চৰিত্ৰ মই গম পাইছো। তই কেনেকুৱা ল'ৰা? আৰে মেঘালী, তুমি এইবোৰ কি কৈছা? আৰু তুমি যে মোক কিমান বেয়া বিহেভ কৰিছা। আৰে মোৰ ভুলটো ক'ত? এতিয়া সকলো নজনাৰ ভাও ধৰিব নালাগে। আজিৰ পৰা মোক কেতিয়াও ফোন আৰু মেছেজ নকৰিবি। এই মুহূৰ্তৰ পৰাই মই তোক ব্লক কৰিছো। মেঘালী, মোৰ কথাটো শুনাচোন। গুড বাই। মেঘালী, হেই! হেল্ল' মেঘালী, কচোন। মেঘালী, অৰ্পণা, তোক মই কি কৰিছিলো হা? যাৰ কাৰণে তই মোক ইমান দুখ দিলি যে। হেল্ল' মেঘালী, তই মোৰ কি বলকি আছ? তোৰ হৈছে কি? তই আৰু ৰাহুল দা মিলি মোৰ লগত যি খেল খেলিলি মই সকলো গম পাইছো। আজিৰ পৰা তোৰ আৰু মোৰ মাজৰ সকলো বন্ধুত্বই শেষ। মেঘালী, হেল্ল', তই মোৰ আগতে কথাটো শুনিলাচোন। হেল্ল', হেল্ল'। মা থোৱাচোন এইখন। ভণ্টিৰ বিয়ালৈ মাত্ৰ এসপ্তাহ আছে। মই আজিয়ে গৈ শৰ্মা পূজাৰীক খবৰটো দিবগৈ লাগিব, বুজিছা? সময়ত নগ'লে আকৌ তেওঁক পাবলৈকে টান নহয়। যা তই সোনকালে গৈ খবৰটো দে। ঠিক আছে মা। পাহৰিছিলোৱে মা, পেহীহঁত বোলে আহি আছে। তুমি এটা কাম কৰিবাচোন, পেহী আহি পালে মোক ফোন এটা কৰি দিবা। ঠিক আছে, মই ফোন কৰি দিম, তই যা। নাপাহৰিবা কিন্তু। নেপাহৰো অ। মেঘালী, ধোকা দিলা তুমি মোক। মেঘালী, তুমি মোক কিয় এৰি যাবলৈ ওলাইছা? মই কেনেকে থাকিম মেঘালী? মেঘালী! জনী, তই ভালকে থাকিবি দে। দাদা
মেঘালী তই ঐ ৰচোন তই মই তোৰ আৰু একো কথাই শুনিব নোখোজো ৰ যিমান যি ক'লেও মই তোক আজি সঁচা কথাখিনি কমেই তই মোক আৰু ৰাহুলক মিছাতে সন্দেহ কৰিছ মিছা অপবাদ এটা দি ৰাহুলক তই কিমান দোষ দিলি জাননে ৰাহুল নাই তোৰ বাবে আজিও বিয়া নপতাকে থাকিলেও কি সঁচা আচল কথাটো মই কওঁ শুন সেইদিনা আচলতে কি হৈছিল ঘৰত দেউতা নাছিল বাবে মই ৰাহুল দাক মাহীহঁতৰ ঘৰলৈ লগ ধৰিছিলোঁ বাটত গৈ থাকোঁতে ঘপককৈ মোৰ চকুত পোক এটা সোমাইছিল আৰু ৰাহুল দাই বাইকখন ৰখাই মোৰ চকুৰ পৰা পোকটো উলিয়াই দিছিল হয়তো তোৰ দাদাই আমাৰ দুয়োটাক দেখি ভুল বুজিছিল আমিও তোৰ দাদাক দেখিছিলোঁ কিন্তু এনেকুৱা কিবা এটা হ'ব বুলি ভবা নাছিলোঁ কি অৰ্পণা মই বহুত ডাঙৰ ভুল কৰিলোঁ অৰ্পণা ৰাহুল দাৰ দৰে ভাল ল'ৰা যাক মই মিছা অপবাদ দিলোঁ এই ভুল মই শুধৰাব লাগিব অৰ্পণা তই বল মোৰ লগত আমি এতিয়াই ৰাহুল দাৰ ঘৰলৈ যাওঁ নাযাওঁ মই কাৰো ঘৰলৈ নাযাওঁ মই এই চাৰিবাৰৰ মাজতে পাগল হৈ যাম চিকেন ক'ত মেঘালী মই অমক হৈ গৈছো মেঘালী ৰাহুল দা হেই সপোন তুমি এইবোৰ কি কৰিছা ৰাহুল দা কিমান আহা মোৰ চকুৰ আগলে মেঘালী মই মৰি থাকিম মোৰ কাষলে নাহিবা ৰাহুল দা তুমি এইবোৰ কি কৰিছা অৰ্পণা আমি মেঘালী তুমি সঁচাকে আহিছা মই এতিয়া কেনেকে আছো
কেঁচাব আহিছা নহয় জানো নহয় ৰাহুল দা মই তোমাৰ ওচৰত ক্ষমা বিচাৰি আহিছো মই যি ভুল কৰিলো তাৰ বাবে ক্ষমাৰ যোগ্য নহলেও তুমি মোক ক্ষমা কৰি দিয়া ৰাহুল দা এইবোৰ তুমি কি কৰিছা ৰাহুল দা প্লিজ এনেকুৱা নকৰিবা মোলে চোৱা প্লিজ বুজিবলৈ চেষ্টা কৰা মোৰ ভুল হৈছে মই মানিছো কিন্তু মই তোমাক আজীৱন মনত ৰাখিম ৰাহুল দা তুমি সদায় এনেকে থাকিলে নহব ৰাহুল দা ভাল ভাল ছোৱালী এজনী চাই বিয়া কৰোৱা ৰাহুল দা নাই এনেকুৱা নকৰিবা প্লিজ এনেকুৱা নকৰিবা প্লিজ প্লিজ বুজিবলৈ চেষ্টা কৰা প্লিজ উঠাচোন তুমি সলনি হ'ব লাগিব ৰাহুল দা তুমি সলনি হ'বানে সলনি মই সলনি হ'ম তেনেহলে তোমাক কথা এটা ক'ব পাৰোনে ৰাহুল দা কোৱা তোমাৰ যদি কোনো আপত্তি নাথাকে অৰ্পণাক তুমি নিজৰ কৰি লোৱা ৰাহুল দা মেঘালী তুমি এইবোৰ কি কৈছা মই ঠিকেই কৈছো অৰ্পণা তোৰ কিবা আপত্তি আছে নেকি মইনো আৰু কি ক'ম ঘৰৰ মানুহৰ যদি একো আপত্তি নাথাকে মোৰ ক'ব লগা একো নাই দে ঠিক আছে মই তহঁতৰ ঘৰত খুৰা-খুৰীৰ লগত ভালকৈয়ে কথাটো পাতিম ৰাহুল দা প্লিজ আহাচোন অৰ্পণা আজিৰ পৰা তহঁত দুটা ভালকৈয়ে থাকিবি আৰু বাকীখিনি মোৰ ওপৰত এৰি দে